তাকে আয়ো আয়ো ইমান ধোকা লগাইছি ইমান ফুললো মানে আসো ও অলপ যাবা লাগি দে বাপ্পা ও তই এতিয়া আহিছা দেৰি হ'ল ৰ মা ঘুরাব মা কি হলে এইটোৰ ক'ত যায় কিবা হ'ল তুমি বাপা নমস্কাৰ দে বহাবা কৈ থাকে তাইৰ কথা ময়ে কৈছিলো তেনেকে ঘূৰি থাকবা নালাগে লৈ ভা লৈ চিনাকি হওঁ এইটো মোক কিয় দিছে যা লৈ যা ভিতৰত তাক লাগি চাহ তাকৰ পানী চানী লৈ আহ 1 গিলাচ পানী লৈ ভাগৰ লাগছি চাগে তাৰ দেচোন তোমাৰ নামটো মোৰ নামটো ৰোহিত ৰোহিত কি লিখ দাস ঘৰ দৰঙত এই দৰঙত মানে মোৰ আগতে আছিলো এতিয়া গুৱাহাটীতে থাকো গুৱাহাটীতে মাষ্টৰ বুলি শুনছো কোনখন স্কুলৰ গুৱাহাটীত এই গণেশগুৰিত পানী খা গুৱাহাটীৰ কোনখানে গোপাল বড়ো নেকি গোপাল বড়ো নহয় এই এটা গণেশগুৰি যে আছে এতে তাতে তোমাৰ মাষ্টৰ বেলেগ দেখোন আজিকালিৰ মাষ্টৰ এনে বা নহয় আজি আৰু মাষ্টৰ না মাষ্টৰ চাকৰিত গ'লে এনেকে নাযাওঁ মানে ভালকে যাওঁ ষ্টেণ্ডাৰ্ড এতিয়া আৰু ফুৰিব গৈছিলো সেইকাৰণে এইটো আৰু দে পিছে ঘৰত কোন আছে ঘৰত মাই আছে দেউতা আছে আৰু ভন্টি এজনী আছে ভন্টি কি কৰি আছে পঢ়ি আছে আৰু দেউতাৰে দেউতাই ঘৰতে না কাম কৰে ঘৰত নাথাকে কাম কৰে মাইৰে ঘৰতে থাকে মায়ে ঘৰতে থাকে তাৰমানে মাইৰে আৰু বনেৰে ঘৰতে ঘৰতে ভন্টি কলেজত যায় ৰচোন তই নাখা নেকি ইমান হিনকে সেই প্ৰটিন পাউডাৰ খাবিয়ে শকত হবিতো এই নাই যাবা নাজনা নেকি জানো এই জিমত যাব লাগিব 1 তাৰিখৰ পৰা জইন কৰিম জিম কৰিলি নহব প্ৰটিন পাউডাৰ খাবি কণী খাবি বইল কৰি গম পাইছা আৰু কল খাবি তাতছে বেছি প্ৰটিন পাউডাৰ খাবি তেতিয়াহে শকত হবি ইমান লাহে হেৰি কৰিব লাগিব আৰু যত্ন চুলাটো বাপ্পা ও দুটা কি মিলে কেনে গেছলি নেকি মিলে মানে আজিকালি বাপ্পা বলা যা হান লাগছি দে মাষ্টৰ এটা হৈ কেনে নতুনকে উঠি আজিকালি এইবিলাক মনি চা হসি না ইমান দেৰি লাগে তাইক বনাবা দিলে হলো মোৰ বড়িটোকে বনাই তাই বহুত জলদি কাম কৰে তাই ভাল ইমান বেয়া নহয় আৰু হসি না ইমান দেৰি লাগে নে চাহ আনাওতে আনিব ৰ'ব তে পিছে বিয়া চিয়াৰ কথা কি ভাবছা সেইটো কচোন বিয়া এতিয়া মই ঘৰত কৈছো এনেকে গুৱাহাটী ছোৱালী এটা ভাল পাওঁ এনেকে আহিম বুলি কৈছে মাইৰে আহিম কৈছি আপোনালোকৰ ঘৰত তনে খুখত ৰাখবিতো একদম পুৰা খুখত মই চাবি এটাই আপি কিন্তু কৈছে মোক আৰু দুটা দিনতে আপি নহয় মই বৰ মৰমত তুলি তালি তাইক ডাঙৰ কৰিছো বহুত কষ্ট ডাঙৰ কৰিছো মোৰ কষ্টৰ মানে সীমাই নাই গম পাইছে না বাছা মই বহুত মৰমত ৰাখিম ৰাখবিতো কিন্তু কি কৰাবা তনেহে জানা আৰু একে ঘূৰি নুফুৰবি ঘৰত কথা পাতবি নো টেনচন ৰাস্তাত ঘূৰি ঘূৰি 2-4টা মানুহ দেখাহে পাব তনে ঘৰতে লগ কৰবি ঘৰত ভাত চাত খা কিবা কৰা এতে ঘৰতে কথা চথা পাতি ৰাস্তাই ঘাটে ঘূৰি নুফুৰবি গম পাইছা না আজি পৰা ঘৰতে আহিম দে ৰাস্তাই ঘাটে ঘূৰি নুফুৰবি চাহ খোৱা কি আমাৰ ঘৰত কাপ নাই আইচক্ৰীম এটা লোক দিছা আজি কালি খাইছিলো আইচক্ৰীম কাপ নাই নেকি বহুত ধুৱাই নাই কাপ মোৰ কৃষ্ণ কাপটো ধুৱাই নাছি কাপ এটা ধুই কেনে চাকা বানবা নহলে কৃষ্ণ ইমান এই কেনে কেনেকে ঘৰ সংসাৰ কৰি খাব বিয়া হব এতিয়া তাই খোৱা চাহ মাই সেনাই দিয়া বেয়া নাপাদা তাই ইমান তুমি শিকাই বুজাই ল'বা আৰু মাকো কবা আৰু দেই কামত অলপমান তাই নকৰা নহয় ভাল অলপ শিকাই বুজাই মানে নাচনে না সৰু আপি বহুত সৰুটো ইমান বয়স হোৱা নাই এটাই আপি দে খোৱা তাই মোক লাগি একাপ চাহ আনবা নোলা ইমান ই মানে একদমেই বহা মানে মোক ভিতৰৰ পৰা আৰু আছে তোৰ মানুহক কওঁ কথা সাৰ ন দে খোৱাচোন হেই আইচক্ৰীমৰ কাপত চাহ খাব পাৰি নেকি কাপ এটাও দিব নোৱাৰে ভাল চাই আৰু এইটো দেখো কমো এইটো মোৰ এক্স আছিল এই হাতত দাদী আকৌ পতেই ল'লা কিবা কাৰণত যে এইবিলাক কথা কৈ দিয়ে আগৰ কথাবিলাক চব গম পাই যাব দেখো ইহঁতে কি কৰা যায় এইও অহা নাই নহয় এই মুন্নি কি কৰি আছে যে ঘৰৰ ভিতৰত মেছেজকে এটা দিওঁ ফোন কৰিলে আকৌ হেৰি হ'ব
বহুত দিন নাকল লুমে কাটা নাই ইনকে নৰাই কাট পায় বাপা বাপা এই নাখলুং ই নাচাকে আৰু কি নাখতা তই হয় মাই নাকল লুম বাঢ়ি গৈছি দেখা নাই কৈ থাক শুনি আছো শুনচোন অ এই আমাৰ মইনাক অ এটা ল'ৰা আহিছে মইনাক লাগি ল'ৰা আহিছি কৰে কৰে মানে তাই ভাল পায় কৈছিল মোক কেইদিনমান আগত অ তহঁতে ইমান ঘৰখনত ইমান হুলস্থুল ইমান অশান্তি কোৱা নাই মই এতিয়া কি হ'ল আহিছি নেকি কি মানে কথাখিনি শুন আপাটো ভাল অ তাইতো পঢ়া শুনা নাই নপঢ়ে দেখছা নে নাই খালি চেলেং পেটেং চেলেং মোবাইলটো মেইন কথাটো ক এতিয়া আপাটো মই আজি তাই ৰাতিপুৱা ফুৰিব গৈছিল সময় দেখছিল মই তাক কোৱা নাই হাহাকাৰ কৰিব বুলি তাইতো জানাই তাই জানাই দেখোন নাই ক'ব লাগিব তাই বৰি মানুহ হাঁহ সেনে নকৰো ৰ মই আইঅ আনছো বেলেগৰ আপি এটা ইমান আলে কিয় নকমে হাজাৰ হওক বৰি কাজিয়া পিছত লাগলিও আপাটো মাষ্টৰ বুলি কৈছে মাষ্টৰ নেকি মাষ্টৰ মাষ্টৰ এতিয়া সঁচাই নে মিছাই আমি কথা পাতিলেহে গম পাম মই একলাই তিৰিটো কি কথা পাতিম তই ঘৰত ডাঙৰ মতা হয়নে নহয় তইয়ে ল'ৰা তই বল এতিয়া চা চিনাকি হবি বল মই নাযাওঁ যা তই মনে কথা পাতি যা মই নাযাওঁ আপাটো দৰঙৰ দে ভাল হৈছে যা কি ভাল হৈছে যৌ তুমি কিবা কৰি আছো দেখা নাই নেকি এটাই বনেৰে একাই কথা পাতবো লাজ লাগে মোৰ তো জানাই দেখোন তোৰ খান কিবাকে মাথা মাৰি বিয়াখন পাতলো তাইতো খেদাবা লাগিল ন অংকে বুঢ়ী কৰি ৰাখিম নেকি না পঢ়াৰ পিনে না হাতে কামে একোতে নাই কিবাকে গলতে দিবা পাৰলি হ'ল গম পাইছা নে এতিয়া মই কি কৰিব লাগিব সেইটো ক বাকী বাদ দি জয় এতিয়া চাহ চিনাকি হবি কথা পাতবি তাৰ নাম সুধবি চাহ দিছা না চাহ কি দিছে জানে নে নাই বনে দিছে আইসক্রিমের বাটি কিটা আমি থৈ দিছিলো আইসক্রিমের বাটি দিছি কি কয় সন্মান খেদাই পেলব আপি এনে আপি দে জলদি খেদাব লাগে আৰু বেলেগ আলহী আহিলে এনকে দিলে তো সৰ মাৰি থৈ যাব গোটে যাব কি ভাল পাই কাৰণে হে খাইছি ৰুটি বনাবা দে কমো দে বনাব দিম যা মই যাই তই যা মই দাড়িখিনি কাটি যাই যা এখন পিন্ধি যাবি নাকি তই এখন পিন্ধি তই কি পিন্ধি যা কাপোৰ চাব নাই দে আজি কৰা কৰবি যা মুঠতে যাবি যা ও মাই আটা মাছছা ভালকে ৰুটিখন গোল গোলকে বেলবি দে নতুন আলহী নহয় গমটো পাইছা আমাৰ মইনাক চাব আহিছে আজি এনেকুৱা ডিজাইনত বনাম আপুনি চাব কি বঢ়িয়া গোসানীটো মোৰ কিবাকে তাইক বিয়াখন দি কেনে উলাই দিব পাৰিলি হ'ল তাৰপিছত তইয়ে থাকিবি ন তই আৰু ময়ে থাকিম গতিকে ভালকে তেল তুল মাৰি ভালকে গোল গোলকে বনাবি দে মা ঠিক আছে মই বাহিৰত যাওঁ মডাম ৰিচালিতা মই চিনি নাপাওঁ একদম গোটাইখিনি মই কৰিব লাগিব সদায় মই কৰিব লাগিব বৌ ৰুটি বনাইছ দা ভালকে বনাও দা ভাল লাগছে নাপাতো বঢ়িয়া থৌগা নাই নে মিলব তোমাৰ লগত বিৰাট ধুনীয়া মিলব হয়নে একে একদম পাব যোৰা বহুত বছৰ ভাল পাওঁ তোমাক কৈ আছিলো ভাল লাগে দাদাক কৈ দিওঁ দে একো নহয় দা হেৰি কৰিবা কি বুলি কয় এটা কাম কৰা টাৱাখন বহাই থাকেচোন জলদি তো বেটি তো কথা পালিতো মই ভালেই পাওঁ তই ভাবছা নেকি আজি যি চেপত বনাম মই খাই গম পাবি মায়েৰে চিনি পাবি তাৰপিছত কি বস্তু মই মায়েৰেক চিনি পাবি হৈছি বৌ হৈছে ৰ'বা